মোক টাইমে লৈ গৈ আছে সো তুমি ক'ত পেলাগে নাজানো তুমি সকলো ধৰণৰ ইনষ্ট্ৰুমেণ্ট তুমি বজোৱা কিন্তু এতিয়া ইনষ্ট্ৰুমেণ্ট বজোৱা তেতিয়া তোমাৰ সোলটোৱে কয় নে এটা গান গা মানে কোনে কি বস্তুটো হৈছে জানিছিল ইনষ্ট্ৰুমেণ্ট নে ভোকেল সেই জানিছিল মই গান গাই গাই বৰ হৈ গৈছো প্লিজ এতিয়া তুমি বৰ হৈছা তেতিয়া কথা সুধি আছো তেতিয়া জোছটো বেলেগ আছিল তেতিয়া তোমাক কিহে টানিছিল কাৰণ তুমি গানলৈ আহিলা ন মই তেতিয়া 15টা গান গাওঁ ৰাতিত 20টা 36টা লৈকে গাইছো তুমি যেতিয়া গানলৈ মই খালি কওঁ নেক্সট মানে বহি লওঁ মালদবে খাই লওঁ গান দে এইটো গালো নেক্সট এণ্ড আই এম ভেৰি ফাষ্ট মই মানে 7 মিনিট 8 মিনিটত গাই থাকোঁ এতিয়াও গাওঁ এতিয়া খালি কমাই দিলোঁ এতিয়া মই 3টা 4টা তাৰপিছত নাগাওঁ সিদিনা খালি মই 7টা গাই দিলোঁ ইটছ এবিউজ একচুৱেলি প্ৰখ্যাত ঔপন্যাসিক ৰীতা চৌধুৰীৰ পডকাষ্টত এয়া জুবিন গাৰ্গ প্ৰাণৰ শিল্পীৰ শেষ সাক্ষাৎকাৰ ৰীতা বাইদেউৰ ভালেমান প্ৰশ্নৰ উত্তৰত বাৰে বাৰে জুবিনে কয় সাগৰৰ কথা সাগৰৰ মাজত যেতিয়া জাহাজখন এৰি দিয়ে কেপ্টেইনটো কি কৰে হি জাষ্ট গোজ অন বাট কেপ্টেইনটোৰ হাতত এখন মেপ থাকে কেপ্টেইনৰ কিছুমান ৰেছপনচিবিলিটি থাকে কাৰণ জাহাজখনত বহুত মানুহ থাকে আৰু এটা ডেষ্টিনেশ্যন থাকে এনেই গো অন নহয় আৰু লাইট হাউচেছ থাকে সেইবিলাক চব আছে মোৰ নিজৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালেও শেষ হৈছে সাগৰতে নায়কে সাগৰখন চুই চাব বিচাৰে আৰু সি সাগৰখন স্পৰ্শও কৰে কাহিনী হেনো শেষ হয় তাতেই মই সাগৰত খেলি বিশ্বাস কৰা নে যে আগত তোমাৰ তুমি মোৰ নতুন চিনেমাখন চাবা ৰৈ ৰৈ বিনালে তাত সাগৰত আৰম্ভ হৈছে সাগৰত শেষ হৈছে চিনেমাখন সি সাগৰখন চুবলৈ বিচাৰি ফুৰে তুমি প্ৰথম পোষ্টাৰখনো সেইটোৱে মই সাগৰখন চুই থাকোঁ লাগে সি নেদেখে আই এম ব্লাইণ্ড লাষ্টতো সি সাগৰখনে চুৱে সি সুধি থাকে সাগৰখন কিমান ডাঙৰ চ' ইটছ এ ডিফাৰেণ্ট ফিল্ম আপুনি নিশ্চয় জানে ঢৌবোৰৰ কিৰিলিয়ে নৈখনৰ কথা নকয় ঢৌবোৰ নৈ নহয় নৈখন ঢৌবোৰৰ তলত থাকে ৰীতা চৌধুৰীৰ দৰে এগৰাকী অত্যন্ত